সংগীত ভাল পোৱা ছোৱালী বাদ্যযন্ত্ৰ মাত শুনি ভাল পোৱা ছোৱালী মই বিয়া নেপাতো তহঁতে নেমানো বেলেগে বিয়া হ'লে যৌতুকত কিমান বস্তু আনে বচাটো আনে ঠগাটো আনে জাকৈখন আনে বিচনাখন আনে মোৰ জনীয়ে যৌতুকত কি আনিছে তই নেজানো তাই যৌতুকৰ লগত আনিছে বহুমূত্ৰ ৰোগটো উচ্চ ৰক্তচাপ হাফালি সেইবোৰ যৌতুকত আনিছে মই বিয়া কিয় পাতিছিলো গোপালৰ কথা দেখা না কি হৈছে কি হ'ল মহেশৰ পিতে গোপাল যে গোপালে যে বিয়া পাতি আনিছিলে সজনী দাঁতগেলা লগোৱা আৰু এতিয়া তাৰ চাগে কিবা খালে গোপালে চুবাই দিব লাগে ৰাতি হ'লে যে শুবৰ সময়ত এই গিলাচৰ দাঁতগাল খুলি থৈ দিয়ে সজনা যে কি কৰিলে সুযোগ গোপালে ঘট 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 ঘটকে দিলে নহয় পানী গিলাচ খাই গুচি গ'ল দাঁতোৱা ৰাতিপুৱা ইফালে বিষাইছে সিফালে বিষাইছে দাঁতে গৈ খোচা খুচি কৰি আছে তাৰপিছত কি হ'ল হস্পিটালত লৈ গ'ল চব পৰীক্ষা কৰিলে লাষ্টত যেতিয়া পৰীক্ষা কৰিলে কৈছে হ'ব না মই দেখিছো খোজদাৰ হাঁহি থকা খোজদাৰ দেখা নাই নহয় তাত গৈ লাগি ধৰিলে খোজদাৰ কবিৰাজৰো যে কপাল আৰু তেনেকুৱা নহয় এতিয়া মোৰজনী গ'ল ক'লে বিচাৰি দে আছে তাই নাচ বাগ ভাল পোৱা ছোৱালী নহয় জানো বাঁহী মাত শুনিলে তাই ৰ'ব নোৱাৰে ফুলৰ মাত বাঁহী মাত এইবোৰ শুনিলে তাই ৰ'ব নোৱাৰে নহয় গতিকে কৃষ্ণই যে গোটেই নাচি আছে তাই চাগে ক'ৰবাত নাচিবলৈ গ'ল মই বুজি পাইছনে না মই এই লগত নোৱাৰিম থাকিব মই কিন্তু এৰি দিম কিন্তু মোক বেলেগ এজনী আকৌ বিয়া পাতি দিব লাগিব সেইফালে বিচাৰ মই এইফালে তাইক এবাৰ মাতো মোৰ মাতটো শুনি কিজানি ওলাই আহে ঠিক আছে মই চাওঁগে সোণ পাহি মানুহজনী ইমান ভাল পায় হৰিনাম এফাকি জুৰিব সোণ পাহি সোণ পাহি তুমি ক'ত আছা সোণ পাহি মই নাম ধৰিম তোমাৰ কাৰণে সোণ পাহি তুমি ওলাই আহা তাই দুখতে সকলোকে চালে মই সোণ পাহি যেনে দেখোঁ খালি কিছুমানৰ মুজ থকা সোণ পাহি যেন দেখিছোঁ নাম যিমান ৰাইজ আছে মাতটো বৰ সৰুকে শুনিছোঁ সহায় কৰক ৰাইজ আপোনাৰ মই সকলোকে হাতযোৰ কৰিছোঁ নিজৰ ঘৈণী হেৰালে বুজি পাব কিমান বেদনা ধূ খেলা ৰঙে কলিয়া ধূ খেলা ৰঙে ঘামৰা মুকুতা টুকটো ভৰিলা নীলাকৈ যমুনা তীৰে কলিয়া ধূ খেলা হাত চাপৰি ধূ খেলা তীৰে কলিয়া ধূ খেলা ৰঙে নাচি আছো পালি বচোন কৃষ্ণৰ ওচৰত বহি আছে মোৰ মাইকী মানুহ কৃষ্ণৰ লগত বহি আছে মই কিন্তু এটা চেকা খং উঠিলে কিন্তু মই কিন্তু বাঁহীটো ভাঙি পেলাম নকৰিবি তাই যে নাচ গান খোল বাঁহী এইবোৰ ভাল পায় গতিকে তই এটা কাম কৰ
তাইক লৈ আহি থাক মই যাওঁগে দে তই আহিবি ফোন পাই চাউল কেইটামান থকা হ'লে মোৰ ৰাতি খুৱাবই পাৰিলোহেঁতেন খাই নে নাখাই বা ঠাণ্ডাতে দেখি মাথা লৰাই আছে মোৰ ফোন পাই এইজনী মানুহৰ লগত মই সংসাৰ নকৰোঁ মোক আৰু এজনী আনি দিব লাগে